আৰু লগতে মই ইয়াত এডমিশ্যনো লৈছোঁ। এতিয়া কিহত এডমিশ্যন ল'ম ভিডিঅ'টোৰ পিছত গম পাব। ডিম্পুদাৰটো এডমিশ্যন হৈ গ'ল, কিন্তু আমাৰ অসমৰ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা সংস্থাপন কোনে দিব? হে কি এইটো ভিডিঅ' এডমিশ্যনৰ ওপৰতে নেকি? ক্ষমা কৰিব ৰাইজ, মই মানে জ'চতে উৰি গৈ বেলেগ বিষয় পালোঁ। এডমিশ্যন, যাৰ নাম শুনিলেই হয় ল'ৰা ছোৱালীৰ লগতে মাক বাপেকৰো টেনশ্যন, আৰু আজিকালি চৰকাৰী চাকৰিটো নাপায় পেঞ্চন। আকৌ যাতা বকি আছোঁ মই। তো সকলো মানুহ যোনে জীৱনত পঢ়া শুনা কৰি আছে বা কৰি উঠিছে, নিজৰ এডমিশ্যন ক'ত হ'ব, কেনেকৈ হ'ব, কি হ'ব ভৱিষ্যত, এনেকুৱাবোৰ টেনশ্যনৰ সন্মুখীন নিশ্চয় হয়। মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ হায়াৰ ছেকেণ্ডেৰী ক'ত কেনেকৈ কৰিব তাৰে টেনশ্যন, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাবোৰৰ ডিগ্ৰীক লৈ টেনশ্যন, আৰু তেনেকৈ ডিগ্ৰী পাছ কৰাৰ মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ PhD কৰাবোৰৰ PhD কৰালৈকে আৰু নিজৰ নহয়, নিজৰ হ'ব লগা বাচ্ছাৰহে এডমিশ্যনৰ টেনশ্যন হৈ গৈ। দাদা অলপ চাই চিতি কথা ক'ব, আপুনি আমাক চিনি নাপায়। পিছে যি নহওক, এক্সাম পাছ কৰি এডমিশ্যনৰ বাবে বেলেগ বেলেগ শিক্ষানুষ্ঠানত বেলেগ বেলেগ পাঠ্যক্ৰম মানে কৰ্চৰ বাবে ল'ৰা ছোৱালীবোৰে এপ্লাই কৰে, কাৰণ এপ্লাই নকৰিলে আমাৰ শিক্ষামন্ত্ৰীয়ে ঘৰে ঘৰে গৈ তোক আকৌ এডমিশ্যন নিদিয়ে। তো এডমিশ্যনৰ বাবে ফৰ্ম ফিল আপ হয়, আৰু ফৰ্ম ফিল আপ কৰোঁ যে বাপৰে বাপ, লুটে আৰু কিছু টকা আমাৰ মৰমৰ শিক্ষানুষ্ঠানবোৰে। 500 টকা, 1000 টকা, 2000 টকা এনেকৈ পইচা লয়, তাকো অনলাইন ফৰ্ম ফিল আপত। মই নিজে একো মন্তব্য নিদিওঁ আৰু আপোনালোকে কমেণ্টছত নিজৰ মতামত দিবচোন যে উচিত হয়নে নহয় ফৰ্ম ফিল আপৰ নামত ইমানখিনি টকা লোৱাটো। আচ্ছা, তো ফৰ্ম ফিল আপ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীৰ নম্বৰ, কোটা এইবোৰ, আৰু তাৰে উপৰি কিছুমানত এণ্ট্ৰেঞ্চ আৰু ইণ্টাৰভিউ লোৱা হয়, আৰু এই সকলোবোৰ মিলাই এডমিশ্যন লিষ্ট এখন তৈয়াৰ কৰা হয়। তাত যোনে এডমিশ্যন লিষ্টত চিলেক্ট হ'ল বা লিষ্টত একেবাৰে তলত থাকি গ'ল আৰু এডমিশ্যন নাপালেই, সিহঁতৰতো বাৰু টেনশ্যনেই শেষ হৈ গ'ল তাতে। কিন্তু যিবোৰে ৱেইটিং লিষ্টত থাকে সিহঁতৰ টেনশ্যন থাকি যায় আকৌ 2nd, 3rd, 4th, 5th, 69th এডমিশ্যন লিষ্ট ওলোৱালৈকে। আৰু ইয়াত সকলোতকৈ বেয়া লাগে ৱেইটিং লিষ্টত থকা সেইবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে যোনে অলপৰ বাবে 1-2 নম্বৰৰ বাবে এডমিশ্যন নাপায়গৈ। সিহঁতৰ অৱস্থা দৌৰ প্ৰতিযোগিতাত 4 নম্বৰ স্থান পোৱা প্ৰতিযোগীগৰাকীৰ নিচিনা হয়গৈ। বহুত বেছি হতাশা আৰু নিৰাশা হয় সেইবোৰ ছাত্ৰ ছাত্ৰীৰ, বুজি পাওঁ মই। বাৰু এনেকুৱাতো হ'বই লগা আছিল, কাৰণ আমাৰ যিটো শিক্ষা ব্যৱস্থা সেইটো হৈছে এটা পিৰামিডৰ নিচিনা। যিমানেই আপুনি উচ্চ শিক্ষা ল'ব খুজিব সিমানেই আপোনাৰ চিট পোৱাটো টান হৈ যাব, টকাও বেছি লগা হৈ যাব, কাৰণ চিটো কমি কমি আহিব, আৰু আপোনাৰ খৰচাও আপুনি নিজে উঠাব লাগিব। চৰকাৰে আপোনাৰ খৰচা ইমান বহন নকৰে আৰু তেতিয়া। তথাপি যাৰ অলপ টকা পইচা বেছি আছে সিহঁতে কিবাকৈ প্ৰাইভেটত হ'লেও পঢ়ি ল'ব, কিন্তু আৰ্থিকভাৱে দুৰ্বল এনেকুৱা ল'ৰা ছোৱালী যাৰ ইচ্ছা আছে পঢ়াৰ বহুত, কিন্তু ধন নাই, নাইবা অলপ নম্বৰ কম আছে কিবা কাৰণত, সিহঁতে কি কৰিব? হয়, সিহঁতক চৰকাৰে ফ্ৰী এডমিশ্যন দিয়ে, স্কলাৰশ্বিপ দিয়ে, সিহঁতৰ বাবে আনকি এতিয়া কোটাও দিছে, কিন্তু চিটটো এতিয়াও আমাৰ শিক্ষা অনুষ্ঠানবোৰত বহুত কমেই আছে। আৰু সেইবাবে বহু যোগ্য মেধাৱী ছাত্ৰ ছাত্ৰীও শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈ যায়। প্লিজ লেকচাৰ নিদিব, এনেও মাথা বিষাই আছে। অলপ বেছিয়ে জ্ঞান দি দিলোঁ নেকি?